বন্ধুসকল, কৃষকসকলৰ বাবে ভাল এটা আঁচনি ওলাইছে। বহু ক্ষেত্ৰত কৃষকসকলে খেতি কৰে আৰু যদি কোনো কাৰণবশতঃ কৃষকসকলৰ খেতি নষ্ট হৈ যায়, তেনে ক্ষেত্ৰত কৃষকসকল বহুত ক্ষতিৰ সন্মুখীন হ'ব লগা হয়। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে এটা আঁচনি ওলাইছে আৰু এইটো হ'ল PMFBY অৰ্থাৎ প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা। বহুতে হয়তো এই আঁচনিৰ বিষয়ে নাজানে, কিন্তু বহু কৃষকসকল এই আঁচনিৰ জৰিয়তে লাভৱান হৈছে, উপকৃত হৈছে। যদি কৃষকসকলৰ খেতি প্ৰাকৃতিক দুৰ্যোগ যেনে বান, কীট পতংগৰ আক্ৰমণ বা কোনো ৰোগত আক্ৰান্ত হৈ যদি খেতি নষ্ট হৈ যায়, তেনে কৃষকসকলক PMFBY আঁচনিৰ জৰিয়তে চৰকাৰে আৰ্থিক ক্ষতিপূৰণ প্ৰদান কৰে। এই আঁচনিত অন্তৰ্ভুক্ত হোৱা কৃষকসকলৰ যদি খেতি নষ্ট হৈ যায়, তেনে ক্ষেত্ৰত কৃষকসকল ক্ষতিৰ সন্মুখীন হ'ব নালাগে। যিমান টকাৰ শস্য নষ্ট হ'ব, চৰকাৰৰ তৰফৰ পৰা সেইখিনি ক্ষতিপূৰণ দি দিয়া হ'ব। আপুনি যদি এই আঁচনিত অন্তৰ্ভুক্ত হ'ব বিচাৰে, তেনেহ'লে আপোনাৰ ক'তো যাব নালাগে। আপুনি অনলাইনৰ মাধ্যমে এই আঁচনিত অন্তৰ্ভুক্ত হ'ব পাৰিব। আপুনি ইয়াৰ অনলাইন কেনেকৈ কৰিব আৰু কিমান হেক্টৰত কিমান টকা আপোনাৰ প্ৰিমিয়াম দিব লাগিব, এই গোটেইখিনি তথ্য জনাৰ বাবে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ অফিচিয়েল ৱেবছাইটত যাব লাগিব। ইয়াৰ বাবে আপোনাৰ মোবাইলৰ গুগল ব্ৰাউজাৰ অ'পেন কৰিব লাগিব আৰু চাৰ্চ কৰিব লাগিব PMFBY লিখি চাৰ্চ কৰি দিব লাগিব। যেতিয়া PMFBY লিখি চাৰ্চ কৰি দিব, তেতিয়া আপোনাৰ সন্মুখত এনেকুৱা এটা পেজ খোল খাব। ওপৰত চাওক লিখা হৈ আছে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা। আপুনি ইয়াত ক্লিক কৰি দিব। যেতিয়া আপুনি ইয়াত ক্লিক কৰি দিব, তেতিয়া আপোনাৰ সন্মুখত প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ অফিচিয়েল ৱেবছাইট খোল খাব। আপুনি যদি বিচাৰে কিমান হেক্টৰত কিমান প্ৰিমিয়াম দিব লাগে, তেতিয়াহ'লে আপুনি এইটো অপশ্যনত আহিব লাগিব। চাওক ইঞ্চুৰেঞ্চ প্ৰিমিয়াম কেলকুলেটাৰ লিখা হৈ আছে। আপুনি তলত কেলকুলেটত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা এটা পেজ খোল খাব। ইয়াত আপুনি ছেশ্যনটো চিলেক্ট কৰি দিব। তাৰপিছত ইয়াৰটো চিলেক্ট কৰি দিব। তাৰপিছত স্কিমটো চিলেক্ট কৰিব, প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা। তাৰপিছত ষ্টেটটো চিলেক্ট কৰিব। তাৰপিছত ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব। তাৰপিছত গ্ৰুপটো চিলেক্ট কৰিব। মই এটা চিলেক্ট কৰি আপোনালোকক দেখুৱাই দিছোঁ। পিছত মাটি কিমান, ধৰক মই 1 হেক্টৰ দিলোঁ। তাৰপিছত কেলকুলেটত ক্লিক কৰি দিব লাগিব। চাওক প্ৰিমিয়াম ওলাই আহিছে। 1 হেক্টৰত আপোনাৰ 100 টকা প্ৰিমিয়াম দিব লাগিব। এনেকৈ আপুনি এইকেইটা চেক কৰিব পাৰে। ইয়াৰ বাবে আবেদন কৰিবলৈ আপুনি CHCত অৰ্থাৎ কমন ছাৰ্ভিচ চেণ্টাৰত নোযোৱাকৈও আপুনি কৰিব পাৰে। কিন্তু আপোনাৰ বাবে বেছি উত্তম হ'ব আপোনাৰ ওচৰত থকা কমন ছাৰ্ভিচ চেণ্টাৰত গৈ ইয়াৰ আবেদনটো কৰক। এইখিনি আছিল আপোনালোকক জনোৱাত। আৰু যদি কিবা জানিব লগা থাকে, আপুনি কমেণ্ট কৰিব পাৰে।